ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক ভালে আছে। আমি ঘৰৰ গোটেই পৰিয়ালকেইটা মাহঁত আমি অসমৰে এখন ধুনীয়া ওৰাং নেশ্যনেল পাৰ্ক তাত গৈছিলোঁ। ইমান ভাল লাগিছে গৈ। আপোনালোকে যদি কেতিয়াবা ওৰাঙৰ ফালে যায় এবাৰ হ'লেও যাব। ধুনীয়া এটা পৰিৱেশ। অসমতে যে আমাৰ ইমান ধুনীয়া এটা পৰিৱেশ আছে আমি গমেই নাপাওঁ। তাত গৈ আমি জীপেৰে যাত্ৰা আৰম্ভ কৰিলোঁ। জীপেৰে জংঘলখন ঘূৰি ইমান ধুনীয়া লাগিছিল। তাকে ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। তাত জীপেৰে গৈ থাকোঁতে আমাৰ জীপৰ আগত গড় এটা ৰখি আছিলে। প্ৰথমে ভয়ো লাগিছিলে গড়টো দেখি, ইমান ডাঙৰ গড়। তাৰপিছত জীপত আমাৰ যিহেতু ফৰেষ্টৰ গাৰ্ড এজন আছিলে, গাৰ্ডজন নামি গৈ যেতিয়া ফায়াৰিং কৰি দিলে, গড়টো তাৰ পৰা আঁতৰি হাবিৰ মাজত সোমাই গ'ল। আকৌ আমাৰ জীপেৰে যাত্ৰা আৰম্ভ হ'ল। এনেকৈ আমি গোটেই জংঘলখন ঘূৰিলোঁ। বহুত ভাল লাগিলে। আৰু মই যদি ঘূৰিছোঁ বা চাইছিলোঁ গোটেই হেৰিবিলাক, মোৰ কিছুমান ভিডিঅ' নাইও বাৰু, ডিলিট হৈ গৈছে। আৰু যিখিনি আছে সেইখিনিকে ভাবিলোঁ মোৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে ভিডিঅ'টো চাওক আপোনালোকে।